সন্ধিয়া সময়ৰ ভিউটো বৰ ধুনীয়া, একদম অতুলনীয় বুলি ক'ব পাৰি। এখন টেন্স হয় বাহিৰ চাইড ৰাস্তাৰ কাষত থকা এখন সৰু টেন্স। বৰ্তমান পানী চানী নাই ইয়াত, ছটা একোলেণ্ড বুলি ক'লেও বেয়া নহয় আৰু। ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। বৰ্তমান আছোঁ দলং এখনৰ তলত। কোনখন দলং কি কথা আপোনালোকক ক'ম বাৰু, কৈ আছোঁ। প্ৰথমতে চাই লওক। এইখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কলীয়াভোমোৰা দলং হয়। তলৰ পৰা এটা বৰ ধুনীয়া সুন্দৰ পৰিৱেশ দেখি পেলাই বহুত ধুনীয়া লাগে। তলৰ পৰা চাওকচোন কিমান ধুনীয়া লাগিছে। এইখন সিফালৰখন হ'ল আপোনাৰ পুৰণা দলংখন আৰু এইফালৰখন হ'ল নতুন দলংখন। এইখন বৰ্তমানত কাম চলি আছে, কাম সম্পূৰ্ণ হোৱা নাই আৰু কাম সম্পূৰ্ণ হওঁতে প্ৰায় আৰু 2-3 বছৰমান লাগিব চাগে। গেমনে বনাই আছে বৰ্তমান। দলংখনৰ এটা মানে পুৰণা দলংখনৰ এটা মহত্ব আছে। মহত্ব বুলি এইকেইটা আপোনাৰ নতুন দলংখন, এইখন নতুন দলংখনৰ খুঁটাকেইটা হ'ল আপোনাৰ চেপেটা, এই চেপেটাকেইটা, আৰু সিফালে গোলকেইটা হ'ল ৰাউণ্ড যিকেইটা আছে সেইকেইটা আপোনাৰ পুৰণা দলংখনৰ খুঁটাকেইটা মানে তলত কিবা স্প্ৰিং দি থৈছে। স্প্ৰিং আগতে গেমনেই বনাইছিলে, সেইখন স্প্ৰিং দি থোৱাৰ কাৰণে সেইফালে মানে যদি খুঁটাটো বহি যায়, কেতিয়াবা পানীয়ে যদি খান্দি দিয়ে, বহি গ'লে আকৌ মানে মেচিন দি উঠাই দিব পাৰি খুঁটাটো। এই সিফালে একদম লাষ্টৰ সেইফালৰ পৰা 3 নম্বৰ খুঁটাটো মই শুনামতে বহি গৈছিলে, আকৌ খুঁটাটো মানে উঠাই দিলে, পিছত উঠাই দিছে। বহুত পুৰণা বস্তু এটা দেখাই দিছোঁ আপোনালোকক। কি বস্তু হয় আপোনালোকে ক'বচোন বাৰু। মানে আপোনাৰ যেতিয়া দলঙৰ কাম ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে, তেতিয়া এই জাহাজখনত কিবা বস্তু আনিছিলে বুলি মই শুনা পাইছোঁ। পুৰণি জাহাজ, বহুত পুৰণি। বস্তু চস্তু এইবিলাক চব ভাঙি গৈছে, অৱস্থা নাই। বালিয়ে পুতি দিছে, নদীৰ বালিয়ে পুতি দিছে। পানী কমি গৈছে, পানী নাই নদীত একেবাৰে। পানীবিলাক আপোনালোকে লক্ষ্য কৰক, মাটি ওলাই ওলাই আছে, বালি ওলাই ওলাই আছে। আৰু সেইফালে সেয়া দেখিছেনে, আপোনাৰ মাছ ধৰি আছে, নাৱত মাছ ধৰি আছে। প্ৰায়ে মাছ ধৰি থাকে ইয়াত মানুহে। আৰু মাছবোৰ মানে কেতিয়া আপোনাৰ ৰাতিপুৱা বেলা যদি অহা যায়, ৰাতিপুৱা বেলা আহিলে মাছটো কিনিবলৈ পোৱা যায়, কিন্তু পিছত সন্ধিয়া টাইমত এইটো সময়ত আপুনি বিচাৰিলে নাপাব। ভাল মাছ ওলায়, বহুত ধুনীয়া ধুনীয়া মাছ ওলায়, মানে বিশেষকৈ লোকেল মাছটো, নদীৰ মাছ। ধুনীয়া, একদম অতুলনীয় বুলি ক'ব পাৰি। যেতিয়া বেলিটো আপোনাৰ বেলিটোৰ পোহৰ আহি যেতিয়া একদম দলংখনত পৰেহি, ধুনীয়া এটা একদম লাইটিং টাইপৰ হৈ যায়। আৰু সন্ধিয়া আৰু বেছি লাগে, লাইটবিলাক জ্বলি যায় তলৰ, আৰু বেছি ভাল লাগে, বৰ ধুনীয়া। চাওকচোন বেলিটোৰ সৈতে তলৰ ভিউটো কি ধুনীয়া, বাহ সুন্দৰ। এতিয়া বৰ্তমান ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।